হেল্ল' হেল্ল' ৰক্তিম অঁ খুৰা কওকচোন বাৰু গুড মৰ্ণিং গুড মৰ্ণিং কি কাৰণত ফোন কৰিলে বা ৰাতিপুৱাই আজি আচ্ছা বিজি আছা নেকি নাই বিজি নাই মই এই চাহ অকণমান খাবলৈ লৈছোঁ এটা বিশেষ কাৰণতহে তোমাক কল কৰিলোঁ দেই কওকচোন বাৰু এই মোৰ মাটিডোখৰ যে আছিলে যে এই তোমালোকৰ এইফালে যে লৈছিলোঁ যে ঘৰৰ ফালে মাটিকণ বিৰাট ধুনীয়া মাটি পালে কৈছোঁ ন আপোনাৰ মানে বেকত সেইডোখৰ বিৰাট ধুনীয়া মাটি পালে আপুনি তাতে মানে কি হ'ল এতিয়া আপোনাৰ মানে গছ চছবোৰ মানে ইমান ধুনীয়া হৈ গৈছে ন লকডাউনত মানে আপোনাৰ কি ক'ম আৰু সেউজীয়া মানে আপোনাৰ বহুত ধুনীয়া হৈ গৈছে হয় বাৰু তাতে মানে মই এটা ফেক্টৰী খুলিম বুলি ভাবিছোঁ ফেক্টৰী হয় কিহৰ ফেক্টৰী বনাব পিছে এই প্লাষ্টিকৰ ফেক্টৰী এটা খুলিম বুলি ভাবিছোঁ তোমাৰ কিবা প্ৰব্লেম হ'ব নেকি নাই মোৰ একো প্ৰব্লেম নাই আচ্ছা গছবোৰ কাটিব লাগিব বুজিছা খুৰা গছবোৰ আপুনি নেলাগে নেকি কাটিব আপুনি নাই গছবোৰ নেকাটিলে নহ'ব মানে কি হ'ল ফেক্টৰীটো বহাব লাগিব ন গছবোৰ কাটিবই লাগিব সেইটো হয় বাৰু মানে আপোনাৰ মই দেখিছোঁ ন মানে কেতিয়াবা মৰ্ণিং ৱাক কৰিবলৈ আমাৰ বেকতে নহয় জানো তাতে মানে গ'লে মই দেখোঁ আপোনাৰ মানে গোটেইবোৰ মানে ইম্পৰ্টেণ্ট গছবোৰ আছে মানে যেনেকৈ আপোনাৰ বাঁহ গছ আছে আৰু বৰগছ এজোপা আছে আপোনাৰ নিম গছ এজোপা আছে হয় মই তোমাক মানে কল কৰিলোঁ কি তোমাৰ কিবা প্ৰব্লেম হ'ব নেকি সেইটো কাৰণে কল কৰিলোঁ তেন্তে আপোনাৰ কথা আৰু মইনো কি ক'ম মোৰ একো প্ৰব্লেম নাই দিয়ক সেইটোৱে এইবোৰ বাদ দিয়া বাৰু মোৰ চব কথাত মোৰ পইচাটো ডাঙৰ হয় মোৰ কাৰণে জানাই তুমি পিছে খুৰা মোৰ এই ডিউটিলৈ দেৰি হৈছে দেই ঠিক আছে যোৱা ডিউটি যোৱা হয় দিয়ক ঠিক আছে যোৱা ঠিক আছে এই বুঢ়াটোৱে আকৌ খেলে কল কৰে হেল্ল' খুৰা কওক কি ঘৰতে আছ নেকি তই এই ঘৰতে আছোঁ মই তোৰ এই গছ কেইজোপামান কাটিব আছিলোঁ কি গছ কাটিব লাগে মানে মোৰ মানুহকেইটা এতিয়া ঘৰত গৈছিলে বাকী মোৰ মানুহ আছে বাৰু বেলেগ তই হয় বাকী পাৰিবি নহয় গছ আপোনাৰ যেনেকুৱাই হওক মই খেচকে কাটিয়ে যাম আৰু ঠিক আছে হয় আপুনি চিন্তা কৰিব নালাগে বাৰু খালি মোক পইচা লাগিব 20,000 মান লাগিব 20,000 নধৰিবি আৰু ইমান নাই তেতিয়া নোৱাৰোঁ মই আপুনি বেলেগ মানুহ চাই ল'ব পাৰে বাৰু তই 18,000 ল'বি ঠিক আছে 18,000 ঠিক আছে হৈ যাব 18,000 এতিয়া আকৌ কৰোণা চৰোণা হৈ আছে নহয় ঠিক আছে আপুনি কৰোণা চৰোণা কথা বাদ দিয়ক না মই মানুহ লৈ যাম কাটি যাম আৰু ঠিক আছে হ'ব দিয়ক ৰাখিছোঁ ঠিক আছে বাৰু টুপিটো পিন্ধালোঁ আজি